গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা অলপ সোনকালে উঠিছোঁ, ভাবিছোঁ ভিডিঅ'টি এতিয়া ষ্টাৰ্ট কৰি দিওঁ আৰু প্ৰথমে ফুলকেইডাল দেখাই দিলোঁ। আৰু চোতালখন লেতেৰা হৈ আছে। প্ৰথমে ৰাতিপুৱা উঠি মই চোতালখন সাৰোঁ আৰু আমাৰ ব্ৰুণ বেটাক অলপ টাইমৰ কাৰণে বান্ধি থৈ দিছোঁ। চোতাল সাৰোঁতে সি অলপ দিগদাৰ দিয়ে। এই চোতালখন সাৰোঁতেও 15 মিনিটমান লাগে আৰু বহুত টাইম লাগে। এইখিনিতে অলপ টাইম গুচি যায়। এনেকৈ ভিডিঅ' কৰি কৰি সাৰিবলৈ অলপ কষ্ট হয়, কিন্তু ভিডিঅ'খিনিৰ কাৰণে অলপ কষ্ট কৰিব লাগিব দিয়কচোন। মোৰ মানে বেছিভাগ ৰাতিপুৱা উঠাত দেৰি হয়, 9টা মানে বাজে আৰু কেতিয়াবা 9:30 আৰু দেউতাই নামাতিলে 10টা বাজে। ভাবিলোঁ আজি সোনকালে উঠি সোনকালে কামখিনি শেষ কৰোঁ ঘৰৰ। মোবাইলত এলাৰ্ম দি থৈ দিলেও মানে এলাৰ্মৰ কোনো কামেই নাই। এলাৰ্মটো অফ কৰি কিনেও মই শুওঁ, মানে এনেকুৱা টোপনি। আৰু মায়ে ফোন কৰে, মাহীহঁতেও ফোন কৰে ৰাতিপুৱা, কিন্তু মই ফোনটো ৰিচিভ নকৰোঁ। ৰাতিপুৱাই খঙো উঠে। আমাৰ ব্ৰুণ বেটাক দেউতাই খুলি দিছে, মই বান্ধি থৈছিলোঁ। এতিয়া ই অলপ ডিষ্টাৰ্ব দিব চোতালখন সাৰোঁতে। বাৰু কোনো কথা নাই, তাকো বান্ধি থ'লে বেয়া নালাগে। ৰাতিপুৱা সিও ঘূৰিব বিচাৰে, সেইকাৰণে খুলি দিছে চাগে। আৰু চোতাল সাৰি হাত মুখ ধুই মই গৰম পানী কৰিলোঁ। অলপ গৰম পানী ৰাতিপুৱাই খাই লওঁ। কেতিয়াবা খাওঁ, কেতিয়াবা নাখাওঁ। বেছিভাগ খোৱা নাযায়, কেতিয়াবাহে গৰম পানী খোৱা যায়। আৰু আমাৰ ব্ৰুণ বেটা বহি আছে। ৰাতিপুৱাই ইয়াকো কেক লাগে, এনেকুৱা মিঠা বস্তু কিবা কেক থাকে ইয়াৰ কাৰণে। ই ৰাতিপুৱা উঠি কেক খায়, তাৰপিছত ইয়াক ভাত দিওঁ। আজিকালি আকৌ এই কেকটো নাখায়, এই ক্ৰীম থকা কেকটোৱে খায়। অলপ গালি দিছিলোঁ, সেইকাৰণে অলপ অভিমান কৰি আছে বেচেৰা, মনো মাৰি আছে। পেলাই দিছে কেকখিনি। অভিমানটো মানে ইয়াৰ বেছি আৰু জোৰ কৰি দিলে আকৌ খায় বেটাই। ই মানে তামান ইম'চনেল ড্ৰামা কৰিব পাৰে। ইয়াক প্ৰাইজ দিব লাগে ইম'চনেল ড্ৰামা কৰাত। গালি দিলে সেইখিনি পূৰা জানে আৰু বেয়াও পায় সি গালি দিলে। তাক বেছিভাগ নামাৰোঁৱে মই, গালিহে দিওঁ, কিন্তু দেউতাই মাৰে তাক, মই নামাৰোঁ। আৰু সন্ধিয়া হ'লে পূৰা ডিউটি আৰম্ভ কৰি দিয়ে, পূৰা বুকবুকাই থাকে। কেতিয়াবা বহুত খঙো উঠে, পঢ়িবলৈ যাওঁ ই বুকবুকাই থাকে। আৰু মই য'তে যাওঁ তাতে পিছে যায়, তামাম লাগি থাকে। কিন্তু গধূলি ভাত বনাব গ'লে সি পিছে যায়। সেইটো ছিকিউৰিটি দিয়ে আৰু মোৰ ভাইটিয়ে, সেইটো ভাল কাম কৰে। সেইকাৰণে মই বেটাক নামাৰোঁ। আৰু মায়ে ভিডিঅ' কলত মাতি থাকিলে পূৰা কাণখন থিয় কৰাই দিয়ে এই বদমাছে। ই কিন্তু দেউতাৰ লগত বেছি লাগি নাথাকে, দেউতাই যে মাৰে সেইকাৰণে। দেউতাক ইমান ভাল নাপায়, কিন্তু মাক বহুত ভাল পায়। মিছ কৰে বাৰু আমাৰ ব্ৰুণ বেটাই মাক। কেতিয়াবা কান্দেও, চকুকেইটা চলচলীয়া হয় আৰু চুমা খালে ঠিক হৈ যায়। অভিমানী আৰু মুঠতে। ইয়াতে অলপ গৰম পানী দেউতাৰ কাৰণে বহাই দিছোঁ আৰু কাষতে বহাইছোঁ চাহ, আমাৰ ৰাতিপুৱাৰ চাহ খোৱা হোৱাৰ পিছত ঘৰৰ কাম কৰিব লাগিব আৰু অলপ পঢ়িব লাগিব, কাৰণ এক্সাম আহি আছে, ফাইনেল এক্সাম 4th চেমৰ। অলপ টেনশ্যনো হৈ আছে। আৰু মই লৈছোঁ লেইছ ৰাতিপুৱাই চাহৰ লগত খাবৰ কাৰণে। এইডাল হ'ল আমাৰ দেউতাৰ অস্ত্ৰ, পিঠি খুজোৱা, হাত খুজোৱা। হাতখন খুজাই দিছোঁ দেউতাৰ। এইটো জাষ্ট ডেম'হে। এইখিনি ভিউ মোৰ মায়ে পঠিয়াই দিছে মোবাইলেৰে, য'ত আছে তাৰ পৰা ধুনীয়া এটা চিনাৰী। এইখিনি বহুত ভাল লাগিছে, সেইকাৰণে মায়ে দি দিছে মোক, আৰু মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টিৰ জৰিয়তে। এনেকুৱা ভিউবোৰ দেখিলে মনটো ভাল লাগে। আৰু বতাহ বলি আছে সুন্দৰকৈ, আৰু তাত গৰম বেছি। উৰিষ্যাত গৰমটো আমাৰ ইয়াতকৈও বেছি।
আমাৰ ব্ৰুনো বেটাই দেউতাক চাইছে আৰু দেউতাই অফিচত যাব ওলাইছে কিবা কামত বাহিৰত। ইয়াক জোকাই ভাল লাগে। দেউতা অফিচত যাবৰ কাৰণে মই ঘৰত অকলে থাকোঁ, সেইকাৰণে মাহী আহিছে আৰু আইতা আহিছে। আইতা কিবা বেংকৰ কামত আহিছিল আৰু এতিয়া আছে আমাৰ তাতে। এয়া আমাৰ মাহী সৰিয়হ মেলি দিছে আৰু এডাল হ'ল তিতা কেৰেলা গছ। আমাৰ ঘৰৰ প্ৰথমবাৰ তিতা কেৰেলা লাগিছে আৰু এয়া প্ৰথম তিতা কেৰেলা মই ছিঙিছোঁ। ভাবিলোঁ ইয়াৰে এটা ভিডিঅ' কৰি দিওঁ তিতা কেৰেলা ছিঙাৰ। মই কিন্তু তিতা কেৰেলা একদমেই নাখাওঁ, ফেভৰেটটো নহয় তিতা কাৰণে, কিন্তু আমাৰ দেউতাই ভাল পায়। দেউতাৰ কাৰণে ভাজিব লাগিব তিতা কেৰেলা। আমাৰ মায়েও ভাল পায় তিতা কেৰেলা, দুয়োটাই ফেভৰেট। মই কিন্তু একদমেই বেয়া পাওঁ। আৰু ইয়াতে আছে ঢেকীয়া আৰু ওলৰ থোৰ। ওলৰ থোৰটো মই নাখাওঁৱেই, তামাম ধৰে। ঢেকীয়া বাৰু খাওঁ আৰু বেঙেনাটো মই বেয়া পাওঁ। আমাৰ আইতাই ছিঙি আনিছে আৰু বাচি আছে। আইতাৰ লগত ব্ৰুনো গৈছিল কাষে কাষে। আইতা মাহীহঁতে এইবিলাকে ভাল পায়, ওলৰ থোৰ কিবা কিবি। মই কিন্তু এইবিলাক নাখাওঁ, নাচাওঁ। দেউতা অফিচত যোৱাৰ আগতে দোকানৰ পৰা আহিলে আৰু এইখিনি অলপ ঠিক কৰি থৈ দিওঁ। চাহপাতখিনি ভৰাই থৈ দিওঁ টেমাত। লগৰ কাম লগ কৰিলে আৰু পিছলৈকে কৰিবলৈ নাথাকে। নহ'লে বা ডাইনিঙত এনেকৈ পেকেট চেকেট পৰি থাকিলে ভাল নালাগে, সেইকাৰণে একেলগে সোমাই থৈ দিলোঁ। আৰু আমাৰ আইতাই ওলৰ থোৰখিনি কাটি আছে আৰু বাচনখিনি ধুই চাঙত থৈ দিছিলোঁ। এতিয়া ৰেগত থৈ দিওঁ ভালকৈ। মা নাই কাৰণে অলপ কষ্ট হৈছে, অলপ বেছিয়ে কষ্ট হৈছে। ঘৰৰ গোটেইখিনি কাম কৰিবলগীয়া হৈছে আৰু তাৰে মাজতে সময় উলিয়াই পঢ়িব লাগিব। আৰু ভিডিঅ' এডিটিঙততো বহুত টাইম যায়, সেইখিনিত একেবাৰে বহুত টাইম লাগে ভিডিঅ' এডিটিং কৰিলে। টাইম লাগিলেও বাৰু কোনো কথা নাই, সময়খিনি মেনেজ কৰিব লাগিব। আৰু মই ভিডিঅ' কৰি ভাল পাওঁ, সেইকাৰণে ভিডিঅ' কৰি থাকোঁ। তাৰ মাজে মাজে কামো কৰোঁ আৰু সময় উলিয়াই পঢ়োঁ। আৰু এক্সাম আহি আছে, পঢ়া পাতি কৰিব লাগিব ভালকৈ। এয়া বাচনখিনি ভালকৈ থৈ দিলোঁ আৰু চাহ বহাই দিছোঁ। আমাৰ আইতা অলপ বেছিকৈ চাহ খায়, মাহীও চাহ খায়, সেইকাৰণে চাহ বহাই দিছোঁ। আৰু এজন আলহী আহিছে, তেখেতৰ কাৰণে মই চাহ বাকি দিলোঁ, তিনিওৰে কাৰণে। আৰু আমাৰ ব্ৰুনক দিছোঁ কেক। ইয়াক মাজে সময়ে এনেকৈ কেক দি থাকোঁ, কেকটো তাৰ ফেভৰেট। আৰু আজি এছাইনমেণ্টৰ কাম কৰিবলগীয়া আছে। অলপ টাইম ৰেষ্ট লৈ মই এছাইনমেণ্টৰ কামখিনি কৰি এয়া পাকঘৰত সোমাইছোঁ আৰু মাছ ভাজি আছোঁ। প্ৰথমতে আজি অলপ ভাঙি গৈছে, ভাজাত ইমান ঠিক হোৱা নাই। আৰু ওলৰ থোৰ ভাজিছোঁ আইতা আৰু মাহীৰ কাৰণে, সিহঁতে খাই থাকিব, মই নাখাওঁ। আৰু লেচেৰা ভাজি বনাইছোঁ। লেচেৰা ভাজি মই ভাল পাওঁ, লেচেৰা ভাজি সেইকাৰণে বনাইছোঁ। ইয়াৰ পিছত ইয়াতে জলকীয়া দিছোঁ আৰু ঢেকীয়া বহাই দিছোঁ। এয়া গোটেইখিনি আইতাই ছিঙি অনা ঢেকীয়া আৰু ওলৰ থোৰ। আমাৰ ঘৰৰ কাষতে ঢেকীয়া আৰু ওলৰ থোৰ বহুত আছে। মই কিন্তু এদিনো ছিঙিব যোৱা নাই, মোৰ জোকক ভয় লাগে আৰু মই এইবিলাক চাব নাযাওঁ। দেউতাই কেতিয়াবা ঢেকীয়া ছিঙি আনে, কিন্তু ওলৰ থোৰ নিছিঙে। আৰু মইতো থাকিলেও এইবিলাকৰ গুৰুত্ব নিদিওঁ। ঢেকীয়াখিনি বেছি কাঢ়া নকৰোঁ, আইতাই ইমান কাঢ়া ভাজা ভাল নাপায়। আৰু আইতাৰ মাহৰ দালি ফেভৰেট আৰু মাহীৰো, সেইকাৰণে মই বহাই দিছোঁ মাহৰ দালি। মাহৰ দালি হ'বই আৰু বেছি টাইম নালাগে। অলপ উতলিলে দালিখনো হৈ যাব। মই আকৌ চাহৰ নাস্তা একো শুকানকৈ নাখাওঁ, চব ভিজাই খাওঁ, ভুজিয়াই হওক বিস্কুটেই হওক। আৰু দেউতা আহি পালে দুয়ো একেলগে চাহ খাওঁ। ভাত খোৱা নাই এতিয়ালৈকে, অলপ সময়ৰ পিছত আৰু ভাত খাম। আৰু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।